হাই ফ্ৰেণ্ডছ, সকলোকে আদৰণি জনাইছোঁ। আজি আমি মিচিংসকলৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ। মিচিং জনজাতিসকলে কেনেধৰণে বসবাস কৰি আছে, তেওঁলোকৰ কি খাদ্য সম্ভাৰ আছে, তেওঁলোকে জীৱন নিৰ্বাহ কেনেধৰণে কৰিছে সেই সম্পৰ্কে জানিবলৈ এখন মিচিং গাঁৱলৈ ওলাইছোঁ। আহকচোন আমি চাই লওঁ সেই মিচিং গাঁওখনত কেনেধৰণে মিচিং বাসিন্দাসকলে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে। আহকচোন চাই লওঁ মিচিং সম্প্ৰদায়সকলে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে আৰু কেনেধৰণে তেওঁলোকে খেতিসমূহ কৰি আছে সেইসমূহ জানিবলৈ আমি এই গাঁৱলীয়া ৰাস্তাৰে মিচিং গাঁৱলৈ আহি আছোঁ আৰু কিছু সময় পিছত আমি মিচিং গাঁওখন সোমামহি আৰু অলপ দূৰ বাট আছে আমি মিচিং গাঁওখন আহি পামহি। আমি মিচিং গাঁৱলৈ আহি প্ৰতিঘৰ মানুহৰে চাংঘৰ দেখা পাইছোঁ। আপোনালোকে দেখিছে যে প্ৰতিঘৰ মানুহৰে প্ৰত্যেকৰে চাংঘৰ আছে আৰু তেওঁলোকৰ প্ৰত্যেক ঘৰৰে সন্মুখত এখন ফুলৰ বাগিচাৰ লগতে শাক পাচলি বাগিচাসমূহ আছে। আপোনালোকে দেখিছে তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু তেওঁলোকে এয়া লাও তেওঁলোকৰ ছালত লাগি আছে, লাও তলত লাই শাক ডাঙৰ পাতৰ লাই লগাইছে আৰু ওচৰতে অমিতা গছ আমি দেখিছোঁ যে ওচৰতে অমিতা গছ। তেওঁলোকে যথেষ্ট পৰিমাণে শাক পাচলি খেতি কৰিছে আৰু তেওঁলোকে এয়া দেখিছোঁ আমি গাহৰি পোহাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। চাংঘৰৰ তলতে তেওঁলোকে গাহৰি প্ৰতিপাল কৰিছে। এইসমূহ চাংঘৰ আৰু এইটো গাঁৱলীয়া শাক, আমি যিটো শাক দালি মাছত দি আমি খাব পাৰোঁ। এয়া তেওঁলোকে সৰিয়হ লাই শাকৰ খেতি কৰিছে আৰু এইবিলাক তেওঁলোকে পিছৰ বাৰীত আলু খেতি কৰিছে। এইবোৰ তেওঁলোকে নিজৰ গাঁৱলীয়া আলু আৰু তেওঁলোকে সৰিয়হ যথেষ্টখিনি খেতি কৰিছে আৰু তাঁতশালৰ ক্ষেত্ৰতো তেওঁলোকে চাংঘৰৰ তলতে নিজৰ পৰম্পৰাগত তাঁতশালসমূহ তেওঁলোকে লগাই লৈছে, যিখন মাটিশাল বুলি কওঁ সেই মাটিশালখন লগাই লৈছে। তাতে তেওঁলোকে পৰম্পৰাগত সাজপাৰসমূহ নিজেই প্ৰস্তুত কৰি লৈছে, সুন্দৰ সাজপাৰ। এই যঁতৰ চেৰেকী তেওঁলোকে যি কাপোৰ ববৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰে পৰম্পৰাগত মাছ ধৰা সঁজুলি আমি দেখা পাইছোঁ। পৰম্পৰাগত বুৰটিত নদীত তেওঁলোকে এৰি দিয়ে, ইয়াতে মাছসমূহ সোমাই থাকে। এইবোৰ পৰম্পৰাগত মাছ ধৰা সঁজুলি। তাৰ কিনাৰতে তেওঁলোকে হাঁহৰ গঁৰাল মুৰ্গীৰ গঁৰাল তেওঁলোকে ৰাখিছে। হাঁহ মুৰ্গী এইসমূহ গঁৰালতে সোমাই থাকে। এইটোত ভৰা এতিয়া আমি তেওঁলোকৰ পাকঘৰলৈ আহিছোঁ। চাংঘৰৰ ভিতৰত তেওঁলোকৰ চৌকা আৰু যিমান পৰম্পৰাগত নীতি নিয়ম আছে এই চৌকাৰ জৰিয়তে তেওঁলোকে কৰে। এই চৌকাতে গোটেই নীতি নিয়ম পৰম্পৰাগত তেওঁলোকে জনোৱা মতে তেওঁলোকৰ পৰম্পৰাগত নিয়ম হয়। এয়া চৌকাৰ চাংঘৰৰ ওপৰত চাংঘৰৰ ভিতৰত তেওঁলোকে আৰু এখন চাং ৰাখিছে, য'ত ৰঙালাও কোমোৰা তেওঁলোকে ধোঁৱা চাঙত তেওঁলোকে শুকোৱাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে ইয়াতে বাচন পাতি ধুৱে, ওপৰতে তেওঁলোকে বাচন পাতি ধুৱে। তেওঁলোকৰ এইটো পাকঘৰ আৰু ইয়াতে বহি তেওঁলোকে এই চাংখনত আমি যিখন ধোঁৱা চাঙৰ কথা কৈছিলোঁ, এই ধোঁৱা চাংখনত তেওঁলোকে কোমোৰা ৰঙালাও তেওঁলোকে আদি ধোঁৱা চাঙৰ জৰিয়তে বহুত দিনলৈকে যাতে সজীৱ কৰি ৰাখিব পাৰে, ভাল কৰি ৰাখিব পাৰে, এই ধোঁৱা চাঙত তেওঁলোকে তুলি থৈ পিনি দিয়ে। মিচিং সম্প্ৰদায়সকলে ব্যৱহাৰ কৰা পৰম্পৰাগত এয়া ছাই আৰু এই ছাইমদ বনোৱা ঔষধবিধ মিশ্ৰণ কৰি তেওঁলোকে এনেধৰণে ওপৰত পানীৰ লগত সংমিশ্ৰণ কৰি মিলাই থয় আৰু এয়া নিগৰি তেওঁলোকে সেই ছাইমদখিনি এই বাল্টিটোত জমা হয়গৈ। এয়া হৈছে মিচিং পৰম্পৰাগত ছাইমদ। ইয়াৰ পৰা আমি দেখিলোঁ যে মিচিং সম্প্ৰদায়সকলে খাদ্যৰ ক্ষেত্ৰত যথেষ্টখিনি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে। Audio Jungle।